ওয়েলকাম টু খনিন ব্লগ আজি মানে নতুন ভিডিও লৈ মানে ওলাইছোঁ আৰু ক'ত যাম মানে দাৰাগাঁৱত যাম আৰু আমাৰ লগৰ ছোৱালী কেইটামান আছে আমাৰ আছে সুভাষ ড্ৰাইভাৰ আৰু তাক উঠাই ল'ম ফাৰ্ষ্ট উঠাই ট্ৰাফিক জাম হৈছে মানে ৰাস্তাটো কাম কৰি আছোঁ তো কাম কৰি থকাৰ কাৰণে মানে অলপমান সেই প্ৰব্লেম হৈছে আৰু মানে মানুহ চানুহ পূৰা মানে ভিৰ লাগি যায় তাৰমানে আৰু ব্ৰিজ বনাই আছে ব্ৰিজ বনাই আছে ব্ৰিজখন হোৱাৰ পিছতে ভাল হ'ব নহয় এই মানুহকেইটা আহিব লাগিব মানে আমাৰ চব ছোৱালী মানুহ না মেকআপ চেকআপ কৰি আছে কি কয় সুভাষ একদম মেকআপ নকৰিলে কি হ'ব হয় নেকি আমি এনেও ক'লোঁ আমি মেকআপ কৰি কি লাগে আমি মেকআপ কৰিব লাগে আমি এনে ধুনীয়া আমি মেকআপ কৰিব লাগে আমি এনেও ক'লোঁ আৰু গাইজ ফাইনেলি মানে আমি মানে যাব ওলালোঁ মানে গৈ আছোঁ দাৰাগাঁও আৰু দাৰাগাঁৱত যাই আপোনালোকক দেখাই আছোঁ মেপত মানে কেনেকৈ গা ধোঁ তো চাই যাওক গাইজ আৰু কিছু পৰিৱেশ চব ধুনীয়া পৰিৱেশ ইমান সেউজীয়া পৰিৱেশৰ মাজেদি গৈ আছোঁ এটা ভাল লাগি যায় মন মানে বহুত ভাল লাগি যাব সেউজীয়া পৰিৱেশ না যাই ভাল লাগে এই এটা বমি হৈছে মানে বমি কাৰণে আমলখি ল'ব লগা হৈছে এই সৰু ধানটোৰ বমি হৈছে বমি আমলখি এটাতকৈ আৰু আজিকালি দাৰাগাঁও গেট মানে তাতে পাছ ল'ব লাগিব মানে এণ্ট্ৰি ল'ব লাগিব আৰু এণ্ট্ৰি ল'ব মানে বাছ গৈছে এণ্ট্ৰি ল'ব আৰু এণ্ট্ৰি ল'ব দিয়ক পইচা কিবা এটা ল'ব এনেকৈ যদি গাৰ্লফ্ৰেণ্ড লৈ দাৰাগাঁৱত গা ধুবা যায় এটা মজাই বেলেগ মানে কি ক'ম আৰু এনেকৈ লুঙি চুঙি পিন্ধি দাৰাগাঁৱত গা ধুৱা যাই আছে আৰু আমি দাৰাগাঁও পাই আছোঁ মানে অলপ আগত বেছি দূৰ নহয় অলপ আগতে আছে আৰু এই সৰু বাচ্ছা এটা আছে নহয় পূৰা সৰু বাচ্ছা এটা পূৰা যাই আছে গা ধুব পূৰা পেকেট মাছি জোৰে মাত পূৰা জোৰে আৰু পাই গ'লো দাৰাগাঁও আৰু দাৰাগাঁও পাই গ'লো মানে তালোৱে মানে গাইজ মানে গা ধোৱা মানুহ কিছু আছে মানে তামাম এই দুনিয়াৰ ছোৱালী ল'ৰাতকৈ ছোৱালী বেছি গা ধোৱা আৰু কুঁহিয়াৰৰ ৰস চচ আছে মই গা ধুওঁ কিন্তু মোৰ অলপ অসুখ হৈ আছে অসুখ হৈ যাব গা ধুই লওঁ কিন্তু বাকীবিলাক কিন্তু পূৰা গা ধুই আছে পানী অলপ কম আমি মানে বহুত পানী কম দিছে আৰু গাইজ ফাইনেলি মানে দাৰাগাঁও আহি পালোঁ দাৰাগাঁও পানী বহুত কম নামচিত পানী কম আৰু কিন্তু মানুহ বহুত আছে মানুহত আমাৰ আৰু দোকান চোকান আছে কিবা খাব আৰু খাই যদি সেইবিলাক নচলি দিয়ক গাইছে এনে পাক খাই মই ভাত খাই আনে একো খাই আনে ৰুটি চুটি খাম আৰু আহোঁ গা ধুব মই গা দোকান মই জমা হৈ আছে না অলপ খুচিও মানে পুৰি জ্বলা খুচি আছে গা চা ধুলোঁ বাকী আপোনালোক দেখাই আছোঁ আমাৰ লগৰ ছোৱালী এইবিলাক গা চা ধুই আছে পূৰা এইবিলাক গা ধুই আছে আৰু দেখাই আছোঁ চাই যাওক এই আৰু কি গা ধুম আৰু অসুখ হৈ আছে মানে বেমাৰ জ্বৰ হৈছে দেখা পাইছে এইখিনি মিলে নহয় কিছু দেহাত মাংস একো নহয় কিছু আৰু আহোঁ ধুব আপোনালোকক দেখাম চাই থাকক মজা লাগি যায় আৰু এনেকৈ ল'লোঁ একাপ গৰম গাখীৰ দিয়া চাহ আৰু মানে লগত পাপৰ আমি যে বেলেগ গাখীৰ দিয়া চাহ আৰু পাপৰ খাওঁ গা ধুবা গাল আৰু মই পানী খচি যাই আছোঁ ৰ'ব ওচৰত নাজনো আৰু তামান ঠাণ্ডা আৰু আহোঁ আমাৰ লগৰ এটা গা ধুৱা যাই আছে পূৰা ড্ৰেছ চাহ পূৰা এনজয় কৰাটো মেইন মানে লগৰকেইটা গা ধুৱা যাব আছে আৰু এই বহুতো কি ড্ৰেছ পিন্ধিছে গা ধুবা আমি তাকে ভাবিছোঁ হাঁহে নিব এনে বহি বাপৰে বাপ আৰু কলৰ বিঘা চচমা পিন্ধি হৈছে গা ধুবাই আৰু পূৰা মানুহ দেখিছিলে আমাৰ এতিয়া পূৰা নামি গৈছে পানী কিন্তু পূৰা পাতি আছে না কি বাবু আৰু মানুহ দেখোন থাকে এই দুনিয়াৰ মানুহ বহুত মানুহ আছে আৰু আহোঁ যাব পৰা নাই ইমান পানীত ধোওঁ কাৰণে পানী যাব পৰা নাই এই সৰু বাচ্ছাটো পূৰা হৈ গৈছে চাই পূৰা গাঁঠি আছে বাগাদি কি কয় পূৰা বাগাদি লৈছে পানীটো ঠাণ্ডা পানী না আমি চুহি ভাহি যাই আছে পূৰা ভাহি যাই আছে গাইছ মানে যাব চেষ্টা কৰিলোঁ লিখি গ'ল আৰু যাব চেষ্টা কৰোঁ যদি যাব পাৰোঁ যাম পাৰে উপায় নাই এনেকৈ দেখি গৈছিলোঁ উঠি আছে ফটো উঠাত ফটো মেইন না আজিকালি চেল্ফি মেইন ফটো উঠি আছে আৰু ধাৰ বহুত আৰু কথা আমাৰ পানীৰ মাজত কি বা কৰিছে আৰু মনজিতে হ'ল পাগলা আধা পাগলা ইয়াৰ পৰা ঘূৰি আছে আৰু গা ধুই আছে ফটোটো মেইন চচমা পিন্ধি গা ধুই আজিকালিহে গম পালোঁ গা ধুই শুনো বহাওঁ কেনে বেছি বাবু গা ধুই কেনে লাগছে ৰ'বা নিজে ক'বা গাড়ী ভাল লাগছে না
গাড়ী কেনে লাগছি বহুতো এনজয় কৰাত ভাল আমি প্ৰায় এনজয় কৰিব পাৰে মই গম পাইছোঁ আৰু এইটো কিন্তু বেলেগ আৰু এই বাবুটো বালা ধুনীয়া কৰে চাচোন ভাই গেলি আৰু মইনা কেনে লাগছিল গা ধুই মজা না বঢ়িয়া আৰু এইদিনা ভাই গেছি খিনমিনা বিনা এনে ভাহি যায় আৰু বহু পানী ভাহি যাব আৰু লগতে ইবাগে ৰখি আছে মানে দেৰি হৈছে মানে মানুহ বাঢ়ি আছে মানে আৰু আমাৰ ইয়াতে যাব হৈছে গা চা ধোৱা হ'ল মানে আৰু এইবাগে দেখি না পকা আনবে পিপাৰ যি আছে পিপাৰ আনবে এই ধুনীয়াৰ মানুহ আৰু গাছে এইটো কি হৈছে চাওকচোন এটা বোলে কিবা চৰাই চৰাই যাই থাকে কিন্তু চৰাই নহয় এইটো মানুহ হয় বেলেগ নহয় যাই আছে মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে আৰু গাইছে এই খুৰীটো দেখি নাই ক'ৰ নাজানো চিনি পাব কিন্তু বেলেগ এনজয় কৰিছে আইচি ডাইৰেক্ট লৈ পানীত সোমাই গৈছে আৰু একদম ফূৰ্তি কৰিছে মানুহবোৰ ফূৰ্তি এলা হয় বহুত ফূৰ্তি হৈছে আৰু এইবিলাক মানে গা এটা ধুই আছে মানুহ বহুত উঠিছে আমি আৰু যেতিয়া আমি আহিছিলোঁ এতিয়া মানুহ কম আছিল কিন্তু এতিয়া মানুহ চব বহুত মানুহ আৰু তামাম ফূৰ্তি কৰিছে দেই মানুহবিলাকে কি ক'ম মানে মানুহ মানে যিমানে দেৰি হৈছে ইমানে মানুহ বেছি হৈ যায় আৰু গাড়ী দেখি নাই মানুহে পূৰা গাড়ী আৰু আহি গ'লোঁ আমি ঘৰমুৱা হ'লোঁ আৰু আহি গ'ল বৰষুণ এতিয়া বৰষুণৰ মাজত যোৱাটো অলপ আমেজে বেলেগ দেচোন আৰু মোৰ মাজেৰে যেতিয়া গাড়ী চলাই যি দেখে না তেতিয়া কিবা এটা ভাল লাগে বঢ়িয়া লাগে আৰু গৈছোঁ মোৰ কায়াতে ঢৌঠা মোৰ বুকুতে ৰ'দ হৈ নামানা গধূলি হোৱানা মোৰে আমি আহি গ'লোঁ পাঠশালা মানে দাদাগৰ পৰা আহি পাঠশালা পালোঁ আৰু এতিয়া মানে লগৰ এটাক থৈ আহি ঘৰত থৈ আহি উঠি মানে ঘৰত যাওঁ মানে বহুত কামো আছে আৰু গাইছ মানে আমাৰ পাঠশালা আজিকালি বহুত ট্ৰাফিক হয় মানে গুৱাহাটীৰ দৰে হৈছে বহুত জাম হয় আৰু কি মানে গাড়ী মানে ৰাস্তাটো কাম চলি আছে না এইকাৰণে মানে বহুত জাম হৈ যায় আৰু দেখা পাইছি না মানে গুৱাহাটীতো বেছি মানে আহি পালোঁ কেন্দুগুৰি মানে ফ্ৰেণ্ডকেইজনী মানে চব কেন্দুগুৰিৰে হয় কেন্দুগুৰি মানে ইয়াতে থৈ যাম আৰু গোটেই লামে দিওঁ ইয়াতে মানে আলু বস্তাৰ দৰে পুৰা লামে দিওঁ লামে দি ঘৰত যাওঁ আৰু মানে বহুত কাম আছে ঘৰত মানে গাইছ ফেমিলি গোটেইকৈ নামি থ'লোঁ আৰু বেছি দীঘল নকৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব